অসম জুৰি বিধানসভা নিৰ্বাচনৰ বাবে সকলো দলৰ মাজত চলিছে নিৰ্বাচনী প্ৰচাৰৰ ৰণদংকা। তেনেতে ৭০ নং মাজবাট বিধানসভা সমষ্টিৰ বিধায়ক নিৰ্বাচনৰ বাবে টিকট পোৱা বিজেপি প্ৰাৰ্থী জিতু কিষাণৰ বাবে ফোন কৰি ভোট খোজোতে ছ'চিয়েল মিডিয়াত ব্যাপক হাৰত ভাইৰেল হৈ পৰে এটি অডিঅ'। আহকচোন শুনো অডিঅ'টি। হেল্ল'। হয় নমস্কাৰ। হয় হয় মই আগন্তুক নিৰ্বাচনৰ লগত সংগতি ৰাখি আমি আপোনাৰ লগত কিছু কথা পাতিব বিচাৰিছোঁ। হয় হয় বিজেপিৰ প্ৰাৰ্থী জিতু কিষাণক আপোনাৰ বহুমূলীয়া হা প্ৰদান কৰি জয়যুক্ত কৰিব বুলি আশা ৰাখিলোঁ। কি ক'লে? মই বিজেপি অফিচৰ পৰা কৈ আছিলোঁ। হয় হয় বিজেপি প্ৰাৰ্থী জিতু কিষাণক আপোনাৰ বহুমূলীয়া ভোট প্ৰদান কৰি জয় কৰিব বুলি আশা ৰাখিলোঁ। জিতু কিষাণ দিব লাগে। হয় কি কয়? জিতু কিষাণক দিব লাগে। জিতু কিষাণতে আমাৰ এতিয়া একো কামেই কৰা নাই ৰাইজৰ। আমাৰ এতিয়া চৰণ বৰাই ভাল, চৰণ বৰাই দি আছে, কিমান কাম কৰিছে চৰণ বৰাই। জিতু কিষাণ জিকিলেহে কৰিব, আগতীয়াকৈ কেনেকৈ কৰিব বাৰু? কিয় বিজেপি চৰকাৰ আছিলে ন, বিজেপি চৰকাৰ থাকোঁতে কৰিব লাগিছিল, একো কৰা নাই। কিয় কেতিয়া আছিল বা? জিতু কিষাণটো আগতে এম এল এ আছিল, এম এল এত হাৰিল, এম চি এল আছিল, এম চি এলত হাৰিল। দলিনত ঘৰৰ কাম কৰিছে, কামবিলাক হোৱাই নাই, নহ'লে তাৰ। তেতিয়াতো বি পি এ চৰকাৰেই আছিলে। তেতিয়াতো বি পি এফ আছে, কিন্তু ৰাজ্যততো সেই বিজেপি চৰকাৰ আছিল না। তো আপোনালোকৰ এনেকুৱা অৱস্থা হ'ল নেকি, ভোট ভিক্ষা খুজিব লগা হ'ল? হা বাইদেউ? হেল্ল'। আপোনালোকে এনেকুৱা অৱস্থা হ'ল নেকি, ভোটটো ভিক্ষা খুজিব লগা হ'ল নেকি আপোনালোকে? আমাৰ হয় এইটো ভিক্ষা খোজা নাই, এইটো আমি অনুগ্ৰহে কৰিছোঁ, ৰিকুৱেষ্ট কৰিছোঁ। সেইটো অনুগ্ৰহ কৰা মানে কি আৰু, ভিক্ষা খোজে হ'ল না। অনুগ্ৰহ আৰু ভিক্ষাৰ পাৰ্থক্য থাকে ন। সেইটোৱে খোজাটো আৰু, খুজিলে ১ টকা খুজিলেও ভিক্ষাই আৰু 10 টকা খুজিলে ভিক্ষাই আৰু। হয় হয় আপুনি যোনটো কথা ক'লে যে হয় তেওঁলোকে একো কৰা নাছিলে, এইটো আমি মানে আমি আপুনিতো বিজেপিক জানে। ছাপোৰ্ট নকৰোঁ, আমি হয় বিজেপিক হয় ছাপোৰ্ট নকৰোঁ। বিজেপি কা আনছে, কাটো বাতিল নকলাক, য'ত আছে কাটো গৃহীত কৰিব বিচাৰিছে। আমি হয় অসমীয়া জাতিৰ স্বাৰ্থত তাৰমানে আমি বিজেপি চৰকাৰক ভোট নিদিওঁ, বৰ্জন কৰিম তাৰমানে, আমি বেলেগক দিম। চিধা হয় কথা, হয় আমাৰ একো চিধা নাই। কথা। অঁ হয় হয় ঠিক আছে। হয় হয় ধন্যবাদ, হয় আপোনাৰ কমপ্লেইনটো নোট কৰা হ'ল, ধন্যবাদ। ঠিক আছে ঠিক আছে।